এখন দিব লাগে আকৌ পূজা যোজনা লগাই দে কথা একদম দিলে আগে এখন এখন দি দিলে তাই খতম ঘৰখনত পঢ়া শুনা ল'ৰা ছোৱালীসকলে যাতে ভৱিষ্যত জীৱন উজ্জ্বল হওক আগে কামনা কৰিছোঁ। ঘৰখনত যদি বেমাৰ আজাৰ আপায় মংগল আছে সকলোবোৰ যাতে দূৰ হৈ যাব লাগে। যদি কিবা দায় দোষ লাগি আছে সকলোবোৰ যাতে সমাধান হৈ যাব লাগে তাকে কামনা কৰিলোঁ। সকলো আমি একগোট হৈ আজি বিহুত হুঁচৰি গাইছোঁ সকলোৱে ফূৰ্তিৰে। যদি আমাৰো কিবা দায় দোষ হৈছে ভুল হয় তেন্তে ক্ষমা কৰিব।